কবিতাৰ শিৰোনাম বিদায়ৰ কৰুণ সোঁৱৰণি। ৰচনা আৰু পাঠ জাহ্নৱী ডেকা। তোমাৰ মনে আৰু মোৰ মনে পৰস্পৰক পৰস্পৰে বুজিব যদি পাৰিলেহেঁতেন এবাৰ, ফাট মেলা দুয়ো মনৰ সংযোগী ৰূপে হয়তোবা সজালেহেঁতেন এখন সাঁকো হৃদয়ে আমাৰ। কিন্তু আমি যে নুবুজিলো কোনোৱে কাকো, মাথো একোবাৰ। ভাবি চাইছানে কেতিয়াবা কিয় বাঢ়িছিল আমাৰ ব্যৱধান? উত্তৰটো তেনেই উজু, আৰু সেয়া হ'ল অভিমান, কেৱল মাত্ৰ অভিমান। আমাৰ যে নাছিল কোনো বুজা পৰা, মৌনতাৰ দ্বাৰাও নকৈছিলো কোনো কথা, আৰু নাছিল আমাৰ মাজত চকুৰ ভাষা। তোমাৰ আৰু মোৰ কথাত ঘটিছিল মতবিৰোধৰ উদ্ৰেক, যাৰ ফলত হৈছিল আমাৰ মনৰ বিভেদ। গতানুগতিকতাই সৰ্বস্ব নহয়, যদিহে দুয়ো মনে দুয়োকে আদৰি নলয়। আমাৰ বিদায়ৰ পলটিলৈ মনত পৰেনে তোমাৰ? সিদিনাই আছিল আমাৰ অন্তিম দেখা। কিবা যেন অচিন মায়াই টানিছিল তোমাৰ পিনে। সেয়ে শেষবাৰলৈ চাইছিলো তোমাৰ মুখলে, তুমিও চাইছিলা মোৰ ফালে, আৰু গুচি আহিছিলো ক্ৰমাৎ দূৰলৈ, দুয়ো দুয়োৰে পৰা আঁতৰি যাবলৈ চিৰদিনলৈ। বিষাদ স্মৃতিবোৰে আজিও মোক হাত পাউল দি মাতে সৌদূৰ অতীতৰ পৰা। সদায় সোঁৱৰাই থাকে আমাৰ বিচ্ছেদৰ কথা, গাই যায় বিৰহৰ কৰুণ গাথা। আজি মোৰ বাবে সেই বিদায় বেলিকা কেৱল যেন এক মৰ্মন্তুদ যাতনা। কোমল মোৰ কলিজাখনত সেয়া যেন কেঁচা ঘাঁহে এটুকুৰা। বিদায় মুহূৰ্তৰ কথা ভাবি মই কৰাৰ দৰে তুমি কৰানে এতিয়া অনুশোচনা?